থেথা গোহাঁই থানৰ মহিমা আছে সেই মহিমাৰ কাৰণে আজি ইয়াতে ইমান মানুহ হৈছে 26টা চুকা একেলগে জ্বলি আছে কেতিয়া বজাৰ পৰা আপোনালোকে বৰণ আৰম্ভ কৰিছে ৰাতি 3:30 পৰা আৰম্ভ হৈছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিপুছ ব্লগ আজি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ পেলাই মানে এতিয়া আহিছোঁ মই থেথা গোহাঁই থানত গৈ আছোঁ থেথা গোহাঁই থানত আজি যজ্ঞ সকলোৱে জানে মানে ফাগুনৰ 2 তাৰিখে যজ্ঞ হয় মই আগতে ভিডিঅ' বনাওঁতে কৈছিলোঁ মই থেথা গোহাঁই থান গৈ আছোঁ আপোনালোকে মই যোৱাকালি মানে খেতিপথাৰত আমাৰ খেতিপথাৰত গৈছিলোঁ তাতে কিবা কিবি অলপ কৰিছিলোঁ সেইখিনি আপোনালোকে চাই লওক আগতে মই থেথা গোহাঁই থান গৈ আছোঁ গৈ পেলাই আপোনাক থেথা গোহাঁই থান দেখাম ট্ৰেক্টৰ চলাইছে ট্ৰেক্টৰ চাই লওক এইখন আমাৰ বাৰী পাছফালে জয়া পথাৰ জয়া খেতি কৰে মানে ইয়াতে চবে আগৰ ফালে এইবিলাক গোটেই কৰিছে গোটেই জয়া খেতি কৰে ইয়াতে চাওক এইটো আমাৰ বৰদেউতাহঁতৰ দাদা এইখিনি দাদাহঁতৰ মাটি এই আগৰ ফালে আমাৰ মাটি তাতে বেলেগে খেতি কৰে আমাক কিবা এটা দিয়ে মানে খেতি কৰাৰ হয় ধান চান অকণমান কিবা দিয়ে খেতি কৰে মই আহোঁ মাজে মাজে ইয়াতে ভাল লাগে আহি হাল বহি আছে তাতে ট্ৰেক্টৰখন চলালোঁ মানে প্ৰেক্টিচ আছে অলপ চলপ চবৰে প্ৰেক্টিচ আছে সেইকাৰণে ট্ৰেক্টৰখনো চলালোঁ হাল বাব সেনেকৈ নোৱাৰোঁ এখন চলাব জানো মানে নাঙলখন নমাই দিলে মানে চাহকেইটা চাইডে চাইডে গুচি যায় কণ্ট্ৰল কৰিব অকণমান টান I never make promises, 'cause I don't keep them. I never make promises, 'cause I don't keep them. এহেঁতসকলে হেৰি কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা ইয়াতে হেৰিৰ কাৰণে তেওঁৰ নাম মনজ্যোতি দীপজ্যোতি এনে মানে হেৰি কিমান মানুহ হেৰি কৰা গৈছে মানুহ এতিয়া কিমান হ'ব আজি মানে মানুহ প্ৰত্যেকবাৰ বাৰে হয়তো যোৱাবাৰ 60,000 মান মানুহ হৈছিল এইবাৰো সেই আশা মতে 70-80,000 মান মানুহ হোৱাৰ আশা আছে কাৰণ কিয় কোনবাৰ মানে কি পৰীক্ষাটো থাকে এইবাৰ পৰীক্ষা যিহেতু পিছেছি আৰু সেইটোৰ কাৰণে ধৰক মানুহ অলপ বেছি হোৱাৰ আশা আছে আৰু গোবৰ যিটো কালেকশ্যন সেইটো এইবাৰ বাঢ়িছে এনে কোনো মানে যোৱাবাৰতো 700 নে 750 খালি বুক হৈছিল কিন্তু সেইটো হিচাপত এইবাৰ কালেকশ্যনটো তাতকৈ অলপ বেছি হৈছে আৰু এতিয়া বৰ্তমান হৈ আছে আৰু কালেকশ্যনটো এতিয়া মানে হেৰি মানুহ বহুত মানুহ হৈছে আজি আৰু মানুহ আহিব এতিয়া মানে বতৰটো অলপ হেৰি কাৰণে বৰ্তমান অহা নাই অলপ দেৰি হ'ব মানুহখিনি আহোঁতে তাতে গণেশ পূজা আছে গণেশ পূজা আছে আজি এই ধুনীয়াকৈ বনাইছে এইবিলাক গোটেই তোমালোকে কৈছে ন মই মানে ইয়াৰে ওচৰৰ যিমান গাঁও আছে চবেই সহযোগ থাকে ইয়াতে অকল দোকোৱা বুলি নহয় যদিও থানখন দোকোৱাৰ আচলতে ওচৰত ধৰক কমাৰকুচি কাৰাংগু নখেতি ৰাইতকুচি মানে বৰভাগৰ যিমান গাঁও আছে আৰু চবৰে সহায় আছে ইয়াতে বহুত দূৰ পৰা মানুহ ইয়াতে মানে আমি মানে আমাৰ ধান মানে দোকোৱা থকা গছখনৰ পৰা আমি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মানে যাতে চবে যাতে ইয়াতে আহে কিনে ধৰি লওক কিন্তু ভগৱানৰ থান আচলতে এনেকুৱা জেগাতে থাকে এনেকুৱা জেগাতে থাকে বা এনেকুৱাটো গতিকে আমি চবকে মানে আমাৰ থানৰ ফালৰ পৰা আমি চবকে অনুৰোধ জনাইছোঁ যাতে নেক্সট টাইম বা থানখন এবাৰ গ্ৰহণ কৰিবৰ কাৰণে আহে 'Cause I don't keep them. 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 'Cause I don't keep Cause I don't keep them. 'Cause I don't keep them. 'Cause I don't keep them. 'Cause I don't keep them. থানখনৰ এটা মহিমা আছে কি জানেনে আপোনালোকে মানে আগতে যেতিয়া গৰখীয়াবিলাকে গৰু চাৰিব আহিছিল সৰু যেতিয়া চলিবিলাকে গৰু চাৰিব আহে আহি পেলাই ইয়াতে হেৰি কৰে
মানে থানখনৰ ওচৰত যিকেইটা শিলকেইটা আছে শিল তিনিটা সেই শিল তিনিটা চাইডত থৈ দিয়ে সিহঁতে কিবা খেলা ধূলা কৰে চাইডত থৈ দিয়ে নেক্সট দিনা এইফালে দেখে সেই শিলকেইটা আৰু আগৰ জেগাতে থাকে মহিমা আছে থেতা গোহাঁই থানৰ মহিমা আছে সেই মহিমাৰ কাৰণে আজি ইয়াতে ইমান মানুহ হৈছে ফাগুনৰ 2 তাৰিখে ইয়াতে বহুত ডাঙৰ যজ্ঞ হয় আজি সেই যজ্ঞখনে হৈ আছে আগতে আপোনাৰ ইয়াতে 30-40 হাজাৰ মানুহ হৈছিল এতিয়াতো আৰু তাতকৈ বেছি মানুহ হয় এই চাইডত আপোনাৰ বনাই থকা আছে খিচাৰি গোটেই বনাই থকা আছে কিন্তু কেনেকুৱা ধৰণৰ বনাই আছে আপোনালোকক দেখাম একেলগে 30-40টা চৌকাত খিচাৰি বনাই আছে ইয়াতে চাব এইবিলাক চাব দাদা আজি ইয়াতে 26টা চৌকা একেলগে জ্বলি আছে কেতিয়া বজাৰ পৰা আপোনালোকে বনাই আৰম্ভ কৰিছে ৰাতি 3:30 পৰা আৰম্ভ হৈছে 3:30 পৰা ৰাতিপুৱা 3:30 পৰা আৰম্ভ হৈছে এৰে আপোনালোকৰ মানে হেৰি কিমান মানুহ কিমান হেৰি 30,000 মানুহ মানে হেৰি কৰি তাতকৈ বেছি হ'ব আৰু 40,000 হ'ব পাৰে আৰু হ'ব পাৰে এনে থেতা গোহাঁই থানত আপোনাৰ 30,000-40,000 মানুহ হয় মানে এইটো হেৰি যজ্ঞত প্ৰত্যেক বছৰে হয় এইবছৰো আশা কৰিছে সিহঁতসকলে ৰাতিপুৱা 3 বজাৰ পৰা বনাই আছে ইয়াতে একেলগে পূৰা বনাই আছে নে তেতিয়াহ'লে পূৰা বনাই আছে একেলগে 3টা বজাৰ পৰা চাওক ইয়াতে এনেকুৱা নহয় মানে কি অকল দুকোৱাৰ থানখন আছে বোলে দুকোৱাৰ মানুহে অকল হেৰি কৰি আছে ইয়াতে গোটেই জেগাৰ মানুহ আছে আমাৰ ইয়াতে হয়নে নহয় গোটেই অঞ্চলৰ মানুহ আছে আমাৰ ইয়াতে গোটেইবিলাকে মিলি পেলাই এনেকৈ কাম কৰে ইয়াতে আমাৰ আপোনালোকে আহক চাবৰ কাৰণে এইফালে চাওক পূৰা চৌকা জ্বলি আছে 26টা চৌকাত একেলগে খিচাৰি বনাই আছে এইবিলাক গোটেই বনাই ৰেডি কৰি থোৱা হৈছে এইবিলাক থানৰ পৰা ওলাই আহিলোঁ থানত মানুহ বহুত হৈছে আৰু মানুহ আহি আছে কেনেকুৱা পালে জনাব ভিডিঅ'টো বেছি হেৰি কৰা নহ'ল আৰু যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ মই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাব ঠিক আছে এতিয়া ৰাখিছোঁ আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই জয় অসম জয় হিন্দ বাই বাই